গাইজ ওয়েলকাম টু মাই এখন ব্লগছ। তো এতিয়া মই আছোঁ স্কুলত আৰু আজি আমাৰ স্কুলত 2023-24 বৰ্ষৰ বাৰ্ষিক খেল ধেমালি আৰম্ভ হৈছে আৰু তাৰে ওপৰত মই অলপমান ভিডিঅ' আপোনালোকক দেখুৱাম। তো সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আপোনালোকে। তো এয়া আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আৰু সকলোৱে শাৰী পাতি থিয় হৈ আছে আৰু লগতে আমাৰ বাইদেউহঁতে ছাৰহঁতেও আছে। তো আজিৰ যি বাৰ্ষিক খেল ধেমালি সকলোতে আগভাগ ল'বলৈ সকলো ছাত্ৰ ছাত্ৰী আহিছে। তো পোনপ্ৰথমে আমাৰ জাতীয় পতাকাখন উত্তোলন কৰা হ'ব আৰু তাৰপিছত আমাৰ খেল ধেমালিখিনি আৰম্ভ হ'ব। আৰু এয়া আমাৰ ছাৰহঁতে আগবাঢ়ি গৈছে, আমাৰ বিদ্যালয়ৰ অধ্যক্ষ মহোদয় আৰু লগত আমাৰ খেলৰ ইনচাৰ্জ ৰফিকুল ছাৰ। তো এতিয়া আমাৰ পতাকা উত্তোলন কাৰ্যসূচী হৈ গ'ল। Ready? 1, 2, 3. তো এয়া আমাৰ খেলা আৰম্ভ হৈছেহি আৰু বহুত ইণ্টাৰেষ্টিং খেলা এইটো, পুখুৰীত পাৰত। আৰু এইটো খেলৰ কোনো গ্ৰুপ নাই, এইটো ক্লাছ 6 to 12লৈকে একেলগে খেলি আছে সকলোৱে। আপোনালোকে চাই থাকক, গোটেই ষ্টুডেণ্টে খেলি আছে। ক্লাছ 6ৰ পৰা আৰম্ভ কৰি ক্লাছ 12লৈকে। এয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ খেলি আছে আৰু এইটো খেল বহুত দীঘল হয়, এইটোত বহুত টাইম লাগে শেষ হোৱাতে। তো আমি চাওঁ কোন জিকে ইয়াতে। তো ইমানবিলাক ছাত্ৰ ছাত্ৰীৰ মাজত এই টিকলাখিনিয়ে ফাৰ্ষ্ট হ'লে। চাওক আপোনালোকে। ক্লাছ 9ত পঢ়ি আছে। তো এতিয়া আমাৰ ভেকুলী জাম খেল আৰম্ভ হ'ব আৰু এয়া চাওক আমাৰ ভেকুলীখিনি বহি আছে ধুনীয়াকৈ। তো এয়া আমাৰ ভেকুলী জাম ষ্টাৰ্ট হৈছে আৰু যোনে বেছি টাইম এনেকৈ জঁপিয়াই থাকিব পাৰিব সিয়ে জিকিব, প্ৰথম হ'ব। তো এয়া আমাৰ ছাৰহঁতে খেলখন ধুনীয়াকৈ চলাই আছে। এয়া আমাৰ যিটো ছাৰ। এতিয়া কি খেলা আছে? এতিয়া আমি অনুষ্ঠিত কৰিম ছোৱালীৰ মিউজিক চেয়াৰ। ছোৱালীৰ মিউজিক চেয়াৰ। ছোৱালীৰ মিউজিক চেয়াৰ প্ৰতিযোগিতা। যিবিলাক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিম বুলি ভাবি আছে তেওঁলোকৰ গণতিপূৰ্ণভাৱে আমাৰ খেলপথাৰত সাজু হ'বলৈ কোৱা হয়। আমাৰ গ্ৰুপ বিৰ মিউজিক চেয়াৰ আৰম্ভ হ'ব। মেম
সমস্যাৰ হৈ বহি আছে ইয়াতে ষ্টুডেণ্টৰ লগত তো এয়া আমাৰ মিউজিক চেয়াৰ ষ্টাৰ্ট হৈছে মিউজিক বজাৰ লগে লগে ষ্টাৰ্ট হৈ যাব আৰু যেতিয়ালৈকে মিউজিক বাজি থাকিব ইহঁতে দৌৰি থাকিব আৰু মিউজিক অফ হোৱাৰ লগে লগে ইহঁতে চেয়াৰখিনি ধৰিব লাগিব আৰু যোনে ভাগত চেয়াৰ নাপাব তেওঁ আউট হৈ যাব তথাপি আশা আছে দৌৰি আছে তেওঁলোকে পাম বুলি তো এয়া হ'ল আমাৰ মুজাহাৰ ছাৰ খেলখনৰ পৰিচালক আৰু লগতে আমাৰ আলি আকবৰ ছাৰ তো ছাৰে আমাৰ চেয়াৰখিনি কমাই দি আছে এয়া আমাৰ মুজাহাৰ ছাৰে চেয়াৰখিনি উঠাই দি আছে ধুনীয়াকৈ দৌৰিলেহে পাবা দৌৰা নাৰিকল গছত খুন্দে নাখাবা খালি তো আমাৰ ৰেহনা বাইদেৱে নাচি আছে তো এতিয়া হ'ব আমাৰ তিনিঠেঙীয়া দৌৰ প্ৰতিযোগিতা আমাৰ প্ৰতিযোগীসকলে ৰেডি হৈছে যাতে বান্ধনটো গুচি নাযায় বা খুলি নাযায় বান্ধন খুলি গ'লে নাইবা মনৰ কান্ধৰ মৰা হাত খুলি গ'লে কিন্তু কেঞ্চেল কৰা হ'ব ছোৱালী এই গ্ৰুপৰ তিনিঠেঙীয়াবিলাক দৌৰিছে আহি পাইছেহি ৰেহানা বাইদেউ 5 ছেকেণ্ড বাছনি কৰক তো এতিয়া খেল হ'ব আমাৰ কুকুৰা যুঁজ ছোৱালীৰ গ্ৰুপ বি কুকুৰা যুঁজ চাওক খেলি আছে সিহঁতে এয়া আমাৰ কুকুৰাখিনিয়ে যুঁজ কৰি আছে হে গাইজ তো কেনেকুৱা লাগিল আপোনালোকক মোৰ ভিডিঅ'টো চাই নিশ্চয় কমেণ্ট কৰি জনাব আজিৰ ভিডিঅ' এইখিনিয়ে তো আমাৰ খেল সমাপ্ত হৈ গ'ল এতিয়া তো এইটোৱে আমাৰ অন্তিম খেল আছিল তো থেংক ইউ গাইজ বাই বাই